ষ্টাৰ্ট কৰি লওঁ নেকি? হেল্ল' গাইজ, কি খবৰ? আপোনাৰ খবৰ নিশ্চয় ভাল। তো আজি গৈ আছোঁ উৰুকাৰ বজাৰ চাবলৈ, মানে মাছ, মেইন মাছ। এইমাত্ৰ আপোনাক এটা মাছ দেখালে আপোনাক ঘড়ীৰ পৰা ওলাই কিনে। তো এতিয়া গৈ আছোঁ মেইন ঠাই, মানে উজান বজাৰ। মানে মই প্ৰত্যেক বছৰে যাওঁ, ইবাৰ মানে হিৰকণ্ডত যাওঁ বুলি ভাবিছোঁ। ব'লক গৈ থাকোঁ। কি কৈ আছিলা তুমি? এতিয়া আহি পাই গ'লোঁ উজান বজাৰ। ভিৰ, কেনেকুৱা ভিৰ মানে এইবাৰ চাওকচোন, খোজ কাঢ়িবৰ কাৰণে ঠাই নাই একদম। তো একদম ডাঙৰ আৰি মাছ এটা দেখা। ইয়াত মানে আগতকৈ স্পেচটো বহুত কমি গৈছে, সেইকাৰণে এতিয়া কি হৈছে মানে আপোনাৰ মানুহ বহুত লাগে, বহুত ভিৰ হৈছে। আৰু চোৱা মানুহ বেছি মানে আপোনাৰ কিনাতকৈ। বৰালি মাছ এটা দেখাই আছোঁ চাব। লোকেল মুৰ্গী নেকি? তো এতিয়া আমি ওলাই আহিলোঁ মাছৰ বজাৰৰ পৰা, আৰু অকণমান মাংস চাংসৰ দামো দিওঁ, আৰু হাঁহ চাহৰ কিমান কি ল'ব চাই লয়। বহুত আছে, ৰাজহাঁহ চব আছে, চাওক। 2,000 ৰাজহাঁহটোৰ দাম। তো উজান বজাৰৰ পৰা ওলাই দিলোঁ, আৰু মাছ চাছ লৈ পিনে কিবা এটা খাই লওঁ এতিয়া। খাই পিনে গৈ থাকোঁ। উৰুকাৰ মানে আয়োজন আছে আজি বনাওঁ। ব'লা আগত পাম ব'লা। পুৰি খোৱা মজাটোৱে বেলেগ একদম দেই। একদম ঠাণ্ডা পাইছোঁ না আহোঁতে। তো এতিয়া পুৰি খাই ল'লোঁ, মজা গৰম পুৰি আৰু চব্জি। এতিয়া গৈ থাকোঁ ঘৰত আৰু খাই লৈ মজা হৈছে। তো গুড ইভিনিং গাইজ, কি খবৰ? খবৰ মানে কি, ৰাতিপুৱাতো আপোনালোকে দেখিলে যে মাছ কিনি আনিলোঁ উজান বজাৰত। তো এতিয়া অকণমান মাংস চাংস মানে বৰমাহঁত আহিব, আৰু মোৰ লগৰো এটা দুটা আহিব। তো এতিয়া মাংস কিনি লৈ আহোঁ। তো ব'লক আজি কেনেকুৱা হয়। গুৱাহাটীত আৰু ইমানটো ভাল নালাগে, গাঁৱতে ভাল লাগে মানে। তো ব'লক ইয়াতে অকণমান আয়োজন কৰিছোঁ। তো মই মানে কি আজি উৰুকাৰ আৰু বিহুৰ ব্লগটো এটা বনাই পিনে দি দিম। তো আজি এতিয়া বজাৰ কৰিব যাওঁ। তো ব'লক মোৰ লগত। তো আহি পালোঁ মাংসৰ দোকান। এতিয়া মাংস লৈ লওঁ, হাঁহ ল'ম, আৰু বাকী বজাৰ অলপ কৰি আছোঁ, দেখাই আছোঁ ৰ'ব। কি পাই গ'লোঁ বজাৰ, একদম বজাৰ। তো এতিয়া মানে ময়ে বনাব লাগিব চাগে। তো অকণমান যোগাৰ কৰি লওঁ, তাৰপিছত দেখাই আছোঁ কেনেকৈ বনাওঁ। আৰু অকণমান ফুৰিবও যাম গধূলি, মানে গধূলি নহয় ৰাতি, আৰু তো দেখাই আছোঁ ৰ'ব। বঢ়িয়া। তো এইবাৰ দৰ্শনাৰ্থ মানে মাংস চাংস অকণমান বনালোঁ। তো এতিয়া দৰ্শনাৰ্থৰ পৰা একবাৰ আহোঁ, ব'লকচোন কি কৰি আছে চাওক। কৰ্মী আপি অসমীয়া ছোৱালী বোৱাৰী গাহৰি বনাই আছে। এই চাইনী বাপ, এই কি এইটো যুৱক কি বুলি কয় এইটো? কিবা কৈছে কি কৈছা? অসমীয়া বোৱাৰী মেখেলা চাদৰ পিন্ধি গাহৰি সানি আছে। মাঘ বিহুত আমাক গাহৰি খুৱাব। আৰু ইয়াৰ বিয়া হ'ব এইবাৰ। এইটো কি ইয়াৰ বিয়া হ'ব? আপোনালোকে আহিব। কইনা নালাগে দে, কইনা চোৱা আছে, কইনা ৰেডি। ই আপিছা আহিছে ডিমে, ই আপিছা আহিছে আজি মাঘ বিহু বুলি। মানুহে মাঘ বিহু বুলি খানা খাই, মাঘ বিহু বুলি আপি যায়। আৰু এইটো 150 টকা কেজি বনাওঁতে, 150 টকা কেজি এইটো বনাওঁতে। এই এইগিলা ইউটিউবৰ কাৰণে কৈছে, এইটো 150 টকাৰ 150 টকা দি কিনছে। খেৰৰ দাম আছে। এই কষ্ট আছে, এই একো কাৰণে চাই আছে, চাই থকাটোৱে কষ্ট, এই চাই আছিল। এই জুই নিদিবি, জুই দিলে দৈ যাব। তাৰপৰা তো দৰ্শনৰ ঘৰৰ পৰা আহি পালোঁ। আহি দেখিলে তাতে কি জমনি হ'ল, কি হৈ আছে। তো এতিয়া গৈ আছোঁ ক'ত, ভণ্টিক আনিবৰ কাৰণে। মানে দাদাহঁত আহিছে, তাইৰ কাম আছে।
তো এতিয়া আমি ক'ত যাই আছোঁ তাইক আনিবৰ কাৰণে না মিনিক আনিবৰ কাৰণে তো মিনিক আনিবৰ কাৰণে যাই আছোঁ তাৰপিছত লগ পাই আছোঁ চাওক আমাৰ আজি উৰুকাৰ থালখনত কি আছে বৰালি মাছ তাৰপিছত সৰু আলুৰ মটৰ আলু পিটিকা হাঁহৰ মাংস আৰু দাইল এইখিনি হেল্ল' গাইজ গুড মৰ্ণিং তো কালি উৰুকা খাই আজি এতিয়া মানে মাঘ বিহু পালন কৰিম মেজি জ্বলাম মানে ঘৰত কৰিলোঁ ঘৰত গৈ কৰি পিনে ঘৰতো দেখুওৱা নহ'ল মা দেউতা আৰু মই আৰু এতিয়া দৰ্শনাতে মাতিছে সিহঁতৰ তাত আহিছোঁ তো এতিয়া মেজি জ্বলাই আছোঁ ইয়াত দেখাই আছোঁ ৰ'ব এই বিহু বুলি অকণমান জলপান খাইছোঁ মই কিন্তু মিঠা খাই বেয়া পাওঁ তথাপি বিহু বুলি অলপ খালোঁ আৰু তো গাইজ এতিয়া অকণমান ওলাই যাওঁ আজি বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ তো ৰাতিপুৱাতো মেজি জ্বলালোঁ দেখিলে তো এতিয়া গধূলি অকণমান ওলাই যাওঁ বিহু বুলি ফুৰিবৰ কাৰণে তো আপোনাক দেখাই আছোঁ আজি ব্লগটো শেষ কৰি দিম বা কালিৰ পৰা এটা ব্লগ বনাইছোঁ এতিয়া শেষে হোৱা নাই আজিলৈ তো যাওঁ তো যাই পিনে দেখাই আছোঁ বলক